মোৰ নাম চকু, মই সকলোকে দেখোঁ। নাক হ'ল মোৰ নাম, গোন্ধ লোৱাই মোৰ কাম। মোৰ নাম জিভা, মোৰ কাম হ'ল সোৱাদ লৈ ফুৰা। মই হ'লোঁ কাণ, শুনাই হ'ল মোৰ কাম। মই হ'লোঁ ছাল, গৰম ঠাণ্ডা মিহি খহটা বুজি পোৱাই মোৰ কাম। ক শ্ৰেণীৰ পাঠ্যপুথিত থকা চৰাই আৰু ছোৱালীজনীয়ে কেনেকৈ কথা পাতিছে সেইটো মই এবাৰ গাই শুনাইছোঁ। অ' চৰাই কথা এটা সুধোনে, আমাৰ ঘৰলৈ লৈ যাম তোমাক, তুমি বাৰু যাবানে? তোমালোকৰ ঘৰলৈ নাযাম মই মইনা, বন মোৰ আপোন ঘৰ, বেয়া নাপাবা দেই মইনা। কাগজ কলম পেঞ্চিল দিম আৰু দিম ৰবৰ, ধুনীয়া আখৰেৰে তুমি লিখিবা মনৰ খবৰ। কলম কাগজৰ টোপোলা মোক বনতেই দিবা, মোৰ মনৰ খবৰ তুমি বনতেই পাবা। অ' চৰাই কথা এটা সুধোনে, আমাৰ ঘৰলৈ লৈ যাম তোমাক, তুমি বাৰু যাবানে? তোমালোকৰ ঘৰলৈ নাযাওঁ মই মইনা, বন মোৰ আপোন ঘৰ, বেয়া নাপাবা দেই মইনা। কাগজ কলম পেঞ্চিল দিম আৰু দিম ৰবৰ, ধুনীয়া আখৰেৰে তুমি লিখিবা মনৰ খবৰ। কলম কাগজৰ টোপোলা মোক বনতেই দিবা, মোৰ মনৰ খবৰ তুমি বনতেই পাবা। এইখন মোৰ অকণমানি ফুলৰ বাগিচা, মোৰ বাগিচাৰ ফুলবোৰ তুমি জানো দেখিছা? নাৰ্জী, চম্পা, গোলাপ, জবা, কিমান যে ৰঙৰ ফুল, শেৱালি, তগৰ, খৰিকাজাইৰে গোন্ধত আমোলমোল। ডাঙৰ এটা চিকা আছিল চিক চিক চিক, তাকে শুনি জেঠীয়ে কয় টিক টিক টিক। এদিন এটা বগলীয়ে মাছ এটা পালে, তাকে দেখি কেঁকোৰাই বৰ বেজাৰ পালে।